তো গাইজ আমি আজি আহিছোঁ এছকে পাৰ্কলৈ। এইখন আপোনালোকে দেখা পাইছে এছকে পাৰ্ক, আৰু ভিতৰত গ'লে গম পাব। অলপ দেখা দিছোঁ মই আপোনালোকক। এইটো হৈছে গেট, এইটো গেটটো দেখুৱাইছোঁ প্ৰথমতে, তাৰপিছত ভিতৰতো গৈ দেখাম আপোনালোকক কি আছে কি নাই আৰু কোন জেগাত আছে, লোকেশ্যনটো আপোনালোকক দিম। তো ভিডিঅ'টো গোটেই চাই থাকিব। আৰু ভিতৰত আছে বহুত বস্তু আছে চাব লগা। তো বলক ভিতৰলৈ বলক। য'ত নেকি প্ৰথমে সোমাই বহুত ভাল লাগিলে, এতিয়া আৰু অকণমান ঘূৰিম আপোনালোকক দেখাম। তো গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব। প্ৰথমে কিবা অলপ খাই লওঁ। ইয়াত হোটেল এখন আছে, ইয়াত ধুনীয়াকৈ অৰ্ডাৰ চৰ্ডাৰ দিছোঁ। তো অলপ পিছতে আমাৰ খানা আহিব, তো ইয়াত ভৰাই মেলি খাই ল'ম। তাৰপিছত গোটেই আপোনালোকক ভিডিঅ'টো দেখাম, এছকে পাৰ্কত কি আছে কি নাই। তো ভিডিঅ'টো গোটেই শেষলৈ চাব। আৰু গুৱাহাটীৰ কোন জেগাত এইটো আছে পাৰ্কটো আৰু লোকেশ্যনটো গোটেই দিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল, খুব ধুনীয়াকৈ পেট ভৰাই খালোঁ। আৰু লাষ্ট এটা আমুল তাজা খাম বুলি ভাবিছোঁ, সেইটো খালে হৈ গ'ল। তো পেট পূৰা টাইট। তো এতিয়া ফুল এনাৰ্জিত ভিডিঅ'টো বনাব পাৰিম। তো ইফালে আপোনাৰ আছে খেলা ধূলা কৰা বস্তু কিছুমান আছে পাৰ্কখনৰ ভিতৰত। এইটো ভিতৰ চৰাৰ কথা কৈ আছোঁ মই। সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে। তো ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আহিব পাৰে এপাক ফুৰিবলৈ বা ফুৰাবলৈ আনিব পাৰে। তো এইফালে দেখা পাইছে আপোনালোকে এই বাচ্চাকেইটা খেলি আছে কি ধুনীয়াকৈ ইয়াত। আৰু গোটেই পাৰ্কখন এবাৰ মই দেখুৱাম আপোনালোকক, গোটেই ভিউখিনি। তো এইফালে এখন ষ্টেজ আছে, য'ত নেকি তাতে ছোৱালী কেইজনমান মানুহ বহি আছে তাতে, এইটো ষ্টেজ হয়। তো ইয়াতে চাগে কিছুমান প্ৰগ্ৰেম হয় চাগে, ইয়াতে কিবা ইভেণ্ট হ'লে বা প্ৰগ্ৰেম হ'লে, লাইভ ছিংগাৰ বা কিবা হ'লে, পাতিব লগা কিবা অনুষ্ঠান হ'লে চাগে ইয়াতে হয়, মোৰ এটা আন্দাজ, বাট মই কনফাৰ্ম নহয়। ইয়াত এটা খুব ধুনীয়া ষ্টেজ এটা আছে, ইয়াতে বহি চাগে মানুহবোৰে চায় ইয়াত লাইভ প্ৰগ্ৰেম কিবা পাতিলে। তো গোটেই ভিডিঅ'টোত দেখা পাব আপোনালোক, গোটেই আপোনালোকক দেখাম পাৰ্কখন। তো এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমি এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ। বেছিভাগ আমি পাৰ্কতে যাওঁ বা নতুন নতুন ৰিজৰ্ট থাকে কিছুমান, তাতে আমি ফুৰিবলৈ যাওঁ। আৰু লগতে মানুহসকলক দেখুৱাওঁ যে অমুকত এটা ধুনীয়া পাৰ্ক আছে, আপুনি যাব পাৰে এবাৰ। তো ভইচটো সিমান ভাল নহ'ব, তো চেনেলটো নতুন হয়, তো সেইকাৰণে মাইক লোৱা নাই আৰু। এতিয়া এনেকৈ নৰ্মেলি মোবাইলেদি বনাই আছোঁ। তেতিয়া পিছত নেকি ছাবস্ক্ৰাইব বেছি হৈ যাব, তো তেতিয়া লৈ ল'ম যি ল'ব লগা আছে। তো ওপৰৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক। তো মই বহু জেগাতে গৈছোঁ, বহু পাৰ্ক ঘূৰিছোঁ, কিন্তু হ'লে এইটো ভাল লাগিছে, বাট একো নাই। খুব ধুনীয়া জেগা এটা। বেছিভাগ গুৱাহাটীৰ পাৰ্কত গৈছোঁ আৰু যোৱা নাই। আৰু কোনোবা যদি জানে এনেকুৱা জেগা আছে গুৱাহাটীতে ক'ৰবাত, আপুনি যদি জানে কমেণ্ট কৰি জনাব, নিশ্চয় যাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে দেখা পাইছে। তো গাইজ ভিউটো ইয়াৰ পৰাহে বেছি ভালকৈ আহিছে, যেতিয়া মই নেকি ষ্টেজ আগতে তাৰ পৰা বনাই আছিলোঁ। তো এতিয়া ষ্টেজটো য'ত আপোনালোকক তাৰ পৰা দেখাইছিলোঁ, তো ষ্টেজটোত মই বোলো ষ্টেজটোত উঠি ল'লে চাগে বেছি ভালকৈ আপোনালোকে দেখা পাব। তো ওপৰৰ পৰা অলপ কেমেৰাটো কৰি দিলে খুব ধুনীয়া ভিউ এটা আহে, আপোনালোকে চাব পাৰে কেমেৰাত। তো এইটোৱে হৈছে এছকে পাৰ্ক। আহিব পাৰে আপোনালোকে ফুৰিবলৈ, ল'ৰা ছোৱালীকো লৈ আনিব পাৰে। খুব ধুনীয়া জেগা এটা, খেলিবলৈও বহুত বস্তু আছে। এইপিনে দেখা পাইছে আপোনালোকে, তো খেলিবলৈও বহুত বস্তু আছে সৰু বাচ্ছাৰ কাৰণে। তো এপাক ঘূৰাব আনিব পাৰে, ছানডে হওক বা বেলেগ বাৰতে হওক। সেইটো মই বাৰু কেতিয়া খোলা থাকে কেতিয়া বন্ধ থাকে সপ্তাহত, সেইটো মই সোধা নহ'ল, বাট সুধিব লাগিছিলে, আপোনালোকে গম পালে হয়। যদি কিছুমানে ভিডিঅ'টো চাই পেলাই আকৌ অফাৰ দিনা আহি যায়, তো এনেই যাব ন গাড়ী ভাড়া বাকী কিবা কিবি। তো সপ্তাহত কোনদিনা অফ থাকে মই নাজানো, চব পাৰ্কে এদিন অফ থাকে সপ্তাহত। তো এইটো পাৰ্কত কেতিয়া অফ থাকে মই নাজানো বাৰু, মই চিকিউৰিটিক এবাৰ সুধিম। তো ইয়াৰ পৰা ভিউটো খুব ধুনীয়াকৈ আহিছে, আপোনালোকে দেখা পাব। তো বহুত ভাল লাগিল আহি পেলাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। তো আমাৰ কেমেৰামেনজন ভাগৰি গৈছে কেমেৰা কৰি, তাক অলপ ৰেষ্ট ল'ব দিছোঁ, কাৰণ ৰ'দ বহুত আছে আজি। আকাশখনলৈ চাব পাৰে আপুনি, বহুত ৰ'দ আছে আজি। তো কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে মোক ক'ব হা। এখন আমাৰ ইণ্ডিয়াৰ ফ্লেগ উৰি আছে, দেখিবলৈ খুবেই ভাল লাগিছে এইখন। তো এইপিনে অলপ দেখাই দিছোঁ আপোনালোকক।
তো আগলৈ গৈ পেলাই আৰু অলপ এটা ফুটেজ ল'ম বুলি ভাবিছোঁ। তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ, ঠিক আছে।